চাহ দিমগৈ আমি এতিয়া। এইটো পানী উঠাইছোঁ ইয়াতে আৰু আহি আছোঁ। এতিয়া এইটো চচ আগৰ পৰা পাতি থৈছিলোঁ, পানী অলপ দি লওঁ, চাই লৈ দিব লাগিব, নহ'লে বেছি হ'লে দিগদাৰ হ'বগৈ পানীটো। আৰু এইটো এতিয়া জুইটো ধৰি লওঁ। এইটো মোবাইলটো থৈ ল'ব লাগিব ইয়াতে, যিহেতু ষ্টেণ্ড নাই। গেছটো খুলি লৈছোঁ, গেছটো খুলি গেছটো জ্বলাই লৈ পানীটো উতলাই দিছোঁ। ইয়াত আমাক আৰু কিবা কিবি বস্তু লাগিব, চাহপাত, চেনি, আৰু ইয়াতে বিস্কুট আছে, বিস্কুটৰ ডাবা, আৰু কি আছে, গুড় আছে, গুড়টো। আৰু এতিয়া যিহেতু আমি পথাৰলৈ যাম, পথাৰলৈ যোৱাৰ লগে লগে পানীৰ পাৰত ধান দাই আছে, আৰু মই আহিছোঁ চাহপানী দিবলৈ। চাহপানী দি মেলি মাইহঁতৰ তালৈ যাম। ঠিক আছে, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, পলম নকৰিব, ইফালে সিফালে আঁতৰি নাযাব। ঘৰত যিহেতু মানুহ কোনো নাই, মই অকলে আছোঁ, সেইকাৰণে মাৰ ওচৰলৈ গৈছিলোঁ এবাৰ, মায়ে পঠিয়াই দিলে, চাহপানী অকণমান দি আনগৈ যা। তো মই চাহপানী অকণমান দিবলৈ লৈছোঁ। চাহপানী দি গাখীৰ আছে, গাখীৰ আনি আছোঁ, ৰ'ব। গাখীৰ আনি আছোঁ। ভিতৰতো আন্ধাৰ, ইমান ভালকৈ নাই, গম নাপাব। তো চাই থাকক। মাজে মাজে কিছুমান কথা কৈ যাওঁ যে মই এটা ইউটিউবত নতুন চেনেল খুলি, আপোনালোকে চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ভুল হোৱাটো, আৰু বেছি বেছি শ্বেয়াৰ কৰি দিব। মোৰ ফেচটো কি আহিছে বুজি পোৱা নাই এতিয়ালৈকে, দেখাও নাই ভালকৈ। এতিয়া পথাৰলৈ নিবৰ কাৰণে কিছুমান বাতি, গিলাচ, কিবা কিবি যোগাৰ কৰি লওঁ। তুলিছে, চাহপাতটো দি লওঁ। আন্ধাৰে আন্ধাৰে কি দিছোঁ আৰু দেই। মই বেছি পোহৰ পাই আছোঁ, আপোনালোকে চোৱাটোৱে আন্ধাৰ হৈছে। বাৰু এতিয়া কি হৈছে, চাহপানী উতলি আছে, চেনিটো দি লওঁ। চেনি কিমান দিম, চামুচে দিব লাগিব, চামুচে নহয়, মই হাতেই দি দিম।
চাহপাত দিলোঁ, চেনি দিলোঁ, এতিয়া গাখীৰ দিম। ভালকৈ বনাব নাজানো, চাহ দিবলৈ যাওঁ। দৰজাখন মাৰি ল'ব লাগিব, ঘৰত যিহেতু কোনো নাই। হৈ গ'ল। ভালকৈ থাকিবা, মই আহি আছোঁ, আহিবা আমি। এইবাৰ পথাৰত পানী বহুত, ফাইনেলি মই চাহ দিবলৈ আহি আছোঁ মাহঁতক। পথাৰৰ নৰানিৰ মাজে মাজে বোকা পানী খচি ধানৰ ওপৰেদি গৈছোঁ, পাৰ হৈ গৈছোঁ, হাতত জগ লৈ গৈ আছোঁ। আৰু আঘোণৰ পথাৰত বোকা পানী খচা মজাই বেলেগ, এটা কিবা সুকীয়া আমেজ আছে। সেয়েহে আহিছোঁ, আহক মোৰ লগতে আপুনিও বোকা পানী খচি। মুঠি কি পানীটো থাকিব, এতিয়া পানী ওপৰে নিব লাগিব। এইটো ধৰা আৰু কিমানকণ বাকী? সোণালী ধাননি ৰ'দে যি কিমিকি ঐ পথাৰো উপচিল। হে কি এইবোৰ মানে সীমাত থকাবোৰ চব আমাৰ। এতিয়া এইবোৰ চব ইয়াৰ ৰেকৰ্ড হৈ আছে। গুড় মানে সেইটো বিস্কুট লৈ আহিছোঁ নহয়, সেইকাৰণে গুড় নানিলোঁ। চেনি আছে চেনি দি আনিছোঁ, সেইটো কাৰণে গুড় নানিলোঁ। বৰ বেয়াকৈ নক'বা, ইয়াত চব উঠি আছে, এইবোৰ আপলোড হ'ব ইউটিউবত। পানী ইমান পানী। এইবাৰ সোণোৱালী ধাননি শস্য অৱস্থা বেয়া। এইখিনি টুৱাই আছোঁ মানে কি আৰু দেখুৱাইছোঁ ৰাইজক, এনেকৈ কৰি পিনে এইসোপা গোটেই সোপা আছে দাবলি। যিমান আঁতৰলৈকে দাৱনীয়ে দাই আছে। এইবোৰ মোৰ নহয়, বেলেগ ঘৰ, আমাৰ এডোখৰ। কেনেকুৱা চাহপানী কমেণ্টটো দি দিব লাগে অকণমান। মই বনাই আনিছোঁ। আধা মিঠা, চেনি বেছি নহ'ল তাৰমানে। হ'ব।